এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ। এতিয়া আপুনিও ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কথা পাতিলে ভয়ত থাকিব লাগিব ঘৰত, কিয়নো এজন ব্যক্তিয়ে ড্ৰাগছ মাফিয়াৰ ওপৰত কথা পাতি এতিয়া পৰিছে বিপদত। ড্ৰাগছ মাফিয়াই প্ৰাণে মাৰাৰ হুমকি। নগাঁও জিলার জুরিয়ার কুখ্যাত ডকাইত ছেলেমে প্রাণে মরার ভাবুকি দিছে। ছেলেমে পাইকারি ড্রাগস বিক্রি কৰি আছে। জুরিয়ার দল সংগঠনে মাত নামাতে। এতিয়া কথা হ'ল, ড্ৰাগছ মাফিয়াই ইমান সাহস ক'ত পালে যে তাৰ বিৰুদ্ধে কথা পাতিলে যোনে তাৰ বিৰোধিতা কৰিব তাক প্ৰাণে মাৰাৰ হুমকি। নিউজ ডেস্ক রিপোর্ট, হুজাই যোগজান নিউজ। আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। নমস্কাৰ। অসমবাসী ৰাইজক মই এটা জাননী দি ৰাখোঁ। আজি মই এটা ভিডিঅ' আপলোড দিছোঁ ড্ৰাগছ মাফিয়া ড্ৰাগছৰ বেপাৰীৰ বিৰুদ্ধে জুৰিয়াৰ সেলিম শহীদুল আশিকুৰৰ বিষয়ে এটা ভিডিঅ' আপলোড দিছিলোঁ। অবৈধ কাম ড্ৰাগছৰ বেপাৰ কৰা ভিডিঅ'টো আপলোড দিয়াৰ পিছত মোৰ ভাবুকি আহিছে, বন্দুক দি ফচাই দিব। মোৰ ঘৰত গৈছে, জুৰিয়াত মোৰ ঘৰত গৈ পেলাই মা গৈছে স্কুলত, জুৰিয়াত ঘৰত গৈ পেলাই তাৰ বাপেক গৈছে আৰু সেলিম গৈছে আৰু মস্তানবিলাক লৈ গৈছে। দম দি আহিছে, বন্দুক দি থৈ আহিব আমাৰ ঘৰত, বন্দুক দি ফচাই দিব, ড্ৰাগছ ৰাখি দিব। তো মই অসমবাসী ৰাইজক আৰু আমাৰ শ্ৰদ্ধাৰ অসমৰ DGP মহোদয় GP সিং ছাৰক মই জাননী দিব চাওঁ যে মই চ'ৰ্চ কৰিছোঁ। ড্ৰাগছৰ বহু তেনেকুৱা উদাহৰণ আছে, বহুত ড্ৰাগছ অপাৰেশ্যন মই লগত পুলিচক সহায় কৰিছোঁ।